বাকী ৰাইজ আজি বিশেষকৈ আমি গোট খাইছোঁ ইয়াত কালি যিটো আমাৰ অতিকৈ দুখজনক ঘটনা এটা ঘটি গ'ল তাৰ কাৰণে আমি আজি ইয়াত গোট খাইছোঁ। কালি মানে কি হ'ল আমাৰ অসমৰ বিখ্যাত বা আমাৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ জুবিন দা কালি পৰহি দুদিনৰ মানৰ কাৰণে ছিংগাপুৰলৈ বিজনেছ মিটিঙত আৰু তাত মানে কিবা এটা প্ৰদৰ্শনী আছিলে বা এটা পাৰফৰ্মেঞ্চ আছিলে তাৰ কাৰণে গৈছিলে। কিন্তু দুৰ্ঘটনাবশত কালি যিটো ঘটনা ঘটি গ'ল তাৰ কাৰণে আমি অসমবাসী ৰাইজ সকলোৱে অতি দুখেৰে আমি তেখেতক আজি আমাৰ বিভিন্ন প্ৰান্তত যেনেধৰণে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ঠিক তেনেকৈ আজি আমি আমাৰ এই ৫ নম্বৰ লাইনৰ চাৰিআলিত আমি আজি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমি সকলোৱে প্ৰথমে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিম। তো সকলোৱে প্ৰথমে 1 মিনিট আমি মৌন প্ৰাৰ্থনা কৰিম। তো মই যেতিয়া ক'ম তাৰপিছত লাষ্ট হৈছে বুলি ক'লে আপোনালোকে উঠিব। গতিকে আমি এতিয়া মৌন প্ৰাৰ্থনা আৰম্ভ কৰিছোঁ। साइडे साइडे लगाई दे, गोल से लगाई दे। जुबिंदा अमर रहे। जय जुबिंदा, जय जय जुबिंदा, जय जुबिंदा, जय जुबिंदा, जय जुबिंदा। অসমবাসী ৰাইজ আজি যেহেতু জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে আমি ৰেলী কৰি আছোঁ। অসমবাসী ৰাইজ আজি যেহেতু আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি ৰেলী কৰি আছোঁ। নামৰূপবাসী ৰাইজ जय जुबिंदा, जय जुबिंदा, जय जुबिंदा, जय अमर हो, अमर हो, अमर हो, जुबिंदा अमर हो, अमर हो, अमर हो, जुबिंदा अमर हो, अमर हो, अमर हो, जय जुबिंदा, जय जुबिंदा। Jubilee!
জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা বহুদিনরে আশা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জুবিন্দা জয় জয় জুবিন্দা নামি অহা মনৰে মোৰ দেহৰ মম গিলা কাটবি শুকান দেখৰে মোৰ দেহৰ এটাও সাইডে রাখা যায় না সাইডে বিনা সাইডে রাখা দেখা হয়ে যাবে জয় জুবিন্দা জয় জুবিন্দা জুবিন্দা জয় জুবিন্দা